যেহেতু বৰষুণ বতৰ ভাবিলোঁ বিয়া খাব গৈ কইনাৰ লগত কেইটামান উঠা ফটো আগত দেখাই লৈছোঁ। এই কইনা হৈছে, কইনাৰ লগত অলপমান ফটো যিহেতু উঠি লৈছোঁ। আৰু মানে বৰষুণ বতৰ যিহেতু ক'তো যাব পৰা নাই, বিয়া ঘৰত খবৰ নিশ্চয় ভাল। মোৰ আন এটি ব্লগত আপোনালোকক স্বাগতম জনালোঁ। আজি মানে বিয়া খাব আহিছোঁ, যিহেতু এইটো দেখাই আছোঁ মই পূৰা ডেক'ৰেশ্যনটো মই দেখাই আছোঁ আপোনালোকক, ধুনীয়াকৈ সজাইছে। ব'লা আৰু কইনা বহি আছে ইয়াত। মানুহ বহুত জমা হৈ গৈছে। আমি এতিয়া ভাত খাব গৈ আছোঁ। ইয়াতে বহা। ভালে আমি এতিয়া খাবলৈ গৈছোঁ। Mom খাইছা? আপোনাৰ এই গাহৰি মাংস, আমাৰ ট্ৰাইবেল মানুহ বিয়া হ'লে আপোনাৰ গাহৰি মাংসটো যিহেতু থাকে, দালি ভাজি এনেকুৱা নেমু জলকীয়া এনেকুৱা দিছে। এতিয়া ভাত কেইটামান আমি খাই লওঁ। Hi.
যিহেতু ইয়াত বিয়া খাব আহিছোঁ এতিয়া বৰষুণৰ বতৰত এইটো কইনা আৰু দৰা ইয়াত আহিছোঁ আহি ভাল লাগিছে আমাৰ বাইদেৱে পূৰা পাণ চুবাই আছে ডেক'ৰেশ্যনটো আপোনাৰ ধুনীয়া কৰিছে এইটো দেখালোঁ আপোনাক দৰা আৰু কইনা মোবাইলত বিজি হৈ আছে কথা পাতি আছে এইটো হৈছে বান্ধৱী তাইক কৈছোঁ এইটো ডেক'ৰেশ্যনটো দেখাই আছোঁ আপোনালোকক একদম ধুনীয়া সুন্দৰ হৈ যাইছে আগত আপোনাৰ নাচ গান চলি আছে যিহেতু দেখাই আছোঁ আপোনালোকক মই পূৰা ডান্স